স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ব্লগছ উইথ প্ৰাঞ্জিতলৈ। এতিয়া সমস্যা ৰেলৱে ষ্টেচন একচুৱেলি মই গৈ আছোঁ বঙাইগাঁৱত এটা বিশেষ প্লেনিং এটা হৈ গ'ল মোৰ হঠাৎ। চ' এতিয়া মই গৈ আছোঁ বঙাইগাঁৱলৈ আৰু এতিয়া ৰৈ আছোঁ ট্ৰেইনলৈ, ডিমৌ ট্ৰেইনখনলৈ। প্ৰায় 6টা বজাত আহিব আৰু তাত প্ৰায় 10 মিনিট আছে। টিকট কাটিলোঁ ইয়াৰ পৰা বঙাইগাঁৱলৈ 70 ৰুপিজ। আৰু ষ্টেচনটো একবাৰ দেখাই লওঁ, ছয়গাঁও ষ্টেচনটো একবাৰ। আই হ'ল ছয়গাঁও ৰেলৱে ষ্টেচন। আৰু ইফালে চাওকচোন পূৰা ইলেক্ট্ৰিফিকেশ্যন হৈ গৈছে, পূৰা ইলেক্ট্ৰিফিকেশ্যন হৈ গৈছে আপোনাৰ ছয়গাঁও ষ্টেচনটো এনেকৈ। চ' ফাইনেলি আহি গ'ল মোৰ ট্ৰেইন, আহি গ'ল ডিমৌ। চ' মোৰ ট্ৰেইন আহি গ'ল। এতিয়া মই ট্ৰেইনত উঠোঁ আপোনাৰ ডিমৌ ট্ৰেইন। এয়া হ'ল আপোনাৰ ডিমৌ ট্ৰেইনখনৰ ভিতৰ ভাগ। যিহেতু এখন লোকেল ট্ৰেইন, গোটেই চেয়াৰে হয় ইয়াতে, মানে কোনো শ্লিপাৰ এনেকুৱা নহয়, গোটেই চেয়াৰ পাৰা এইবিলাক বহি কিনে যাব পাৰি ইয়াত। ট্ৰেইনখন এতিয়া যাব ধৰিল আৰু ছয়গাঁও ৰেলৱে কলনীটো এতিয়া খুব ডাঙৰ হৈ আছে লাহে লাহে। ধুনীয়া কলনী হৈ আছে। এতিয়া বেছি ৰাতি 9:15। এতিয়া আমি পালে গোৱালপাৰা টাউন। এতিয়া আমি পঞ্চৰত্ন দলঙৰ ওপৰেৰে গৈ আছোঁ। চ' ফাইনেলি মই নিউ বঙাইগাঁও পাই গ'লোঁ, নিউ বঙাইগাঁও জাংচন। ট্ৰেইন ৰখিলে আৰু প্ৰায় বহুত দেৰি হৈ গ'ল আজি, বহুত লেট, বহুত লেট, মানে 11টা বাজি গ'ল। এতিয়াহে পালোঁ আমি নিউ বঙাইগাঁও জাংচন। এতিয়া আৰু মোৰ লগৰ এজন ৰখি আছে, লগৰ এজন আহি ইয়াতে লগ পালোঁ। হেল্ল'। অঁ য়েছ, কি আছিল হঠাৎ প্লেনিং হৈ গ'ল, এনেকৈ আহিব লগা হ'ল আৰু আই হ'ল জিতুল। মোৰ কাৰণে ইমান দূৰলৈ আহিছে এই ৰাতি 11টা বজাত। এয়া হ'ল আপোনাৰ নিউ বঙাইগাঁও জাংচন। এয়া হ'ল আমাৰ ডিমৌ ট্ৰেইন। 11:01 মিনিট হ'ল আহা। এতিয়া আমি বঙাইগাঁও জাংচনৰ ফুটব্ৰিজৰ ওপৰেৰে গৈ আছোঁ। এয়া আৰু ফুটব্ৰিজৰ পৰা বঙাইগাঁও জাংচনৰ ভিউ, এয়া ৰাতিৰ ভিউ। আপোনালোকে চাই আছে এতিয়া ফ্লাইঅভাৰৰ ওপৰৰ পৰা নিউ বঙাইগাঁও জাংচনৰ কিছু দৃশ্য, আৰু এয়া হ'ল ৰাতিৰ ভিউ নিউ বঙাইগাঁও জাংচনৰ। এয়া হ'ল চৌহদটো নিউ বঙাইগাঁও জাংচনৰ। চ' ৰাতি 11টা বজাত মই আহি পাই গ'লোঁ নিউ বঙাইগাঁও জাংচন। হোটেল খোলা নাথাকে বুলি ভাবিছিলোঁ, এখন খোলা আছে ওচৰতে ইয়াতে, বাট নাখাওঁ আৰু ফুড ট্ৰেক বুলি এখন আছে, বাট ইয়াতে নাখাওঁ আৰু বেলেগ এখনত খাম আৰু। বম ভোক লাগিছে মানে। নিশ্চয় চ' স্কুটিতে যাওঁ এতিয়া। অ'কে, এতিয়া আমি গৈ আছোঁ এটা খাবৰ কাৰণে। স্কুটি এতিয়া আমি নিউ বঙাইগাঁও জাংচন এৰিলোঁ, এনেকৈ নিউ বঙাইগাঁও জাংচন। এতিয়া আমি পালোঁ বঙাইগাঁৱৰ বহুত পপুলাৰ ফ্লাইঅভাৰখন। আৰু এই ফ্লাইঅভাৰৰ ৰাতিৰ ভিউটো খুবেই ধুনীয়া হয়। আৰু এই ফ্লাইঅভাৰখন অলপ পকোৱা টাইপৰ হয়, অলপ চিধা নহয়, পূৰা পকোৱা টাইপ। আৰু এই ফ্লাইঅভাৰৰ পৰা আপোনালোকে বঙাইগাঁও এটা মজা ল'ব পাৰে। আৰু ৰাতিৰ ভিউটো খুবেই ধুনীয়া। এইটো চাওক ক্লক টাৱাৰ, নতুনকৈ নিৰ্মাণ কৰা হৈছে এই ব্ৰিজৰ ওপৰত। এই ক্লক টাৱাৰটো ভাল লাগিছে। আৰু এতিয়া আমি বঙাইগাঁও ফ্লাইঅভাৰৰ ওপৰেৰে গৈ আছোঁ এতিয়া।
এতিয়া আমি পালোঁ বঙাইগাঁৱৰ মায়াপুৰী আৰু এই মায়াপুৰীত এটা বঙাইগাঁৱৰ বহুত পুৰণি চিনেমা হল আছে মায়াপুৰী চিনেমা হল আৰু এইটো আপোনাৰ এতিয়া জিতুলে মোক এখন হোটেলত লৈ আহিছে আনন্দ হোটেল কিবা এটা খাই লওঁ আনন্দ হোটেলত এতিয়া খোৱা লোৱাটো বোলে ভাল কিবা এটা খাই লওঁ খাই লৈ কিনে এতিয়া জিতুলৰ ঘৰত যাম চ' ফাইনেলি মই ৰেষ্টুৰেণ্ট পাই গ'লোঁ এতিয়া কিবা এটা খাই লওঁ ৰ'ব চ' আনন্দ হোটেলত পূৰা পেট ভৰাই খালোঁ এতিয়াহে পেটটো অলপ শান্তি পালে মানে বম ভোক লাগিছিল এতিয়া এগেইন জিতুলৰ লগত যাম জিতুল ৰৈ আছে এতিয়া জিতুলৰ লগত জিতুলৰ ঘৰত যাম আমি এটা প্লেনিং কৰিছোঁ জিতুল কি প্লেনিং কৰিছোঁ কৈ দিওঁ নেকি নাই কালি এইটো অ'কে ঠিক আছে কালি ক'ম আপোনালোকক এতিয়া জিতুলৰ ঘৰত যাওঁ চ' ফাইনেলি মই জিতুলৰ ঘৰ আহি পাই গ'লোঁ বম ৰাতি হৈছে 11:40 হৈছে আৰু মই এইটো ভিডিঅ' ইয়াতে সামৰোঁ মানে বম ৰাতি হৈছে যিহেতু আৰু কি প্লেনিঙত আহিছোঁ অহাকালি মোৰ নেক্সট ব্লগত গম পাব কাৰণ এইটো ভিডিঅ' মই ইয়াতে সামৰোঁ তেতিয়াহ'লে চি ইউ চুন ইন মাই নেক্সট ব্লগ বাই বাই আৰু যদি ভিডিঅ'টো লাইক কৰে শ্বেয়াৰ কৰে সোনকালে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰিব ভাই কমেণ্ট নকৰে আপোনালোকে বাই বাই